হে হোৱাটছআপ গাইজ আৰু এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহিছোঁ আজি খালেণ্ড তাৰমানে কি এই দুনিয়াৰ বন্ধ দেখছি মানে ইয়াতে আহিলোঁ আজি পিকনিক খাম বুলি ভাবিলোঁ। যি গৰম বেছি গাইছে সেইকাৰণে ভাবিলোঁ যে ইয়াতে যাওঁ যাই কিনে ঘৰৰ বেছি দূৰ নহয় আমাৰ ইয়াতে ওলাবৰিতে আহি কিনে ধুনীয়াকৈ খানা চানা খাওঁ চব লগৰ চলিব পাইছে এইগিলা দেখছি নে গাইছ বঢ়িয়াকৈ খানাটো খাই লওঁ ভিডিঅ' চাই থাকক মস্তি লাগিব গাইছ। তো গাইছ ইয়াৰে পৰিৱেশটো চাওকচোন কি মজা চাৰিওফালে সেউজীয়া সেউজীয়া তাৰমানে ইমান ভাল লাগে আহি কিনে গৰমৰ দিনত তাকে কি সুন্দৰ সুন্দৰ বতাহটো নাই বাৰু কিন্তু তথাপিও তাৰমানে ইয়াৰ জেগাটোত আহি কিনে ঠাণ্ডা লাগি যায়। গৰমৰ দিনতো ঠাণ্ডা পাই গাইছ ইয়াত আহিলে আহক আপোনালোকেও গাইছ গ্ৰাছলেণ্ড মই খালেণ্ড বুলি এনে জমনি কৰি অলপ বেয়া নাপাব গাইছ। তো অঞ্জন তুমি গ্ৰাছলেণ্ডত আহিছা না অনুভৱটো কোৱা কেনেকুৱা? আহি পেলাই মোৰ তেলটো খৰচ হ'বই নাই গাড়ী এখন মস্ত ডাঙৰ গাড়ীখন লৈ আহিছে মানে না অনুভৱটো কেনে কেনে ভাল লাগছি না আহি কিনে জেগাখিনি ফাৰ্ষ্টৰ অনুভৱ একদম ভাল লাগছি। কি আছে আইটেম কি আইটেম গাহৰি এই নহয় ভালকৈ কওক ব্ৰইলাৰ মাংস অঁ তে এনে কিয় কয় এইটো লেভেল দেই আপোনালোকে বাজাৰ কৰিছে আমাৰ অকল চিকেন আছে আৰু আমাৰ এখন ভাস্কৰৰ BMW খাম আৰু আমি য'ত পিকনিক খাম তাৰে কাষত আৰু কেইজনমান আহিল আহি কিনে তেওঁলোকে বোলে খানা খাব। তুমি হৈছে আমাৰ আন্ধানী অনুভৱটো কেনে অনুভৱটো ভিডিঅ'টো মনত আছে না কি ভিডিঅ' তো চিন্ময় তুমি তাৰমানে আগে তৰকাৰীখিনি কাটোতে কিয় তাৰমানে পেষ্ট যে কাটিলে কিয় ক কিয় হাঁহ কিয় তুমিতো মাংসখনতো পুৰি থব পাৰিলে ঐ আমাৰ এইবোৰ চাপৰি যিবোৰ মানে আগে খানা চানা খাই সিহঁতক কামত লগাইছে কামত লগাই নিজে ফটো ফেৰিছে আমি চাপৰি তো গাই সিহঁতে বঢ়িয়াকৈ বিলে আহিছিলে কাটি আছে পেজ চেজ কাটি আছে কেইটামানে বহি পোষ্ট দি আছে লেভেল দি আছে আৰু মই এনেকৈ ভিডিঅ' বনাই আছোঁ পেজ চেজ কটা হৈ গ'ল এতিয়া আমাৰ তাতে বনাব লাগে খাব লাগে এনজয় কৰিব লাগে গাইছ জীৱনটোত এনজয় কৰিব লাগে এনজয় মেইন গাইছ কিন্তু ভাল এনজয় কৰিব বেয়া এনজয় নহয়। जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है আৰু গাইছ তাক চাকচোন একবাৰ একদম বাপৰে বাপ ভৰি চৰি মেলি বৈছে আহি তো এই প্ৰথম আঞ্জা মাংস কিহৰ ব্ৰইলাৰ বুলি ক'লি কাৰণে নেকি ব্ৰইলাৰ তেলৰ উঠোৱা দে মাংসৰি কাটলে মাংসখানি কেনে উঠলা তুমি এই ঘণ্টা দিছ আগে আঞ্জাখানি গুটপা গুটি কিনে কৰবা গালি 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 অনুৰোধ মানে এটা কথা সুধো তোমাক তুমি মাংসখানি বগা পৰি আছে কাৰণটো কওকচোন না মছলা চছলা দিয়া নাই তাতে হে কিয় কিনে দে নেকি এনেকৈ বনালি কেনেকৈ হ'ব দিব লাগব অঁ দে লাদ দিয়া অলপ আৰু হালধি যে হৈছে তাৰমানে কি কাৰণত হৈছে কি দিছি নেমু টেঙা দি মাংস বনাব নেকি মাংস নেমু টেঙা দিব নহয় কি কয় তো তাতে আমাৰ ৰান্ধনীয়ে বঢ়িয়াকৈ নেমু টেঙা দি মাংস বনাইছে গাইছ মই মাংস চাংস নাখাওঁচোন মই আহিলোঁ নিৰামিষ মোৰ কাৰণে পনীৰ আছে গাইছ দে লালু উৰেৰি ভাস্কৰ কি অনুভৱ কেনে আপোনাৰ একদম গৰমটো হৈ ঠাণ্ডা বুলি মই কৈছোঁ নেকি গৰমে এইবোৰে হ'ল আৰাম এই খালেণ্ডত আৰাম চাক না এইতে আৰু গাইছ খানা প্ৰায় ৰেডি দিয়ক বেলেগ আমাৰ আইটেম নাই মাংস আৰু মোৰ কাৰণে পনীৰ আৰু পাপৰ ভাত বেলেগ নাই দিয়ক গাইছ চাই থাকক ভিডিঅ'টো গাইছ। তো গাইছ এইখন হ'ল মোৰ পনীৰৰ আঞ্জা এইখন মাংসৰ আঞ্জা যিটো মই নাখাওঁ মোৰ কাৰণে পনীৰ আছে এইটোৱে আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আপোনালোকে আহিব পাৰে গ্ৰাছলেণ্ডত খানা খাবলৈ বা খানাখিনি খোৱাৰ পিছত ভালকৈ চাফ চিকুণ কৰি যাব বাই বাই।